হাই হেল্ল' নমস্কাৰ মোৰ ভিউৱাৰসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালেই সকলোৰে আজি আপোনালোকৰ ওচৰলৈ এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ বেলেগ বুলি এইটো কাৰণে কৈছোঁ কাৰণ এই দিনটো মোৰ কাৰণে বহুত স্পেচিয়েল যিটো দিনৰ কাৰণে এজন ল'ৰা বা এজন ছোৱালীয়ে বহুত আগ্ৰহে বাট চাই থাকে সেই দিনটো নিশ্চয় সকলোৰে কাৰণে স্পেচিয়েলেই হ'ব বা বিশেষকৈ বিশেষ হ'ব গতিকে মোৰ কাৰণে এই দিনটো বিশেষ গতিকে তাৰে কিছুমান ক্লিপ সৰু সৰু ক্লিপ আপোনালোকৰ ওচৰত দেখুৱাম বুলি ভাবিছোঁ যিহেতু মোৰ নিজৰে বিয়া গোটেইখিনি ক্লিপটো দেখুওৱাটো সম্ভৱ নহয় গতিকে যাৰ তাৰ পৰা কালেকশ্যন কৰি অলপমান ভিডিঅ'টো লৈ আপোনালোকৰ ওচৰত দিছোঁ গতিকে ভিডিঅ'টো চাওকচোন শেষলৈকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনাৰ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব মোৰ কাৰণে আশীৰ্বাদ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ যিহেতু বিয়া হৈছিল হলেশ্বৰ মন্দিৰৰ দিনৰ ভাগতে হৈছিল গতিকে ঘৰৰ পৰাই আজিলৈ মোৰ হলেশ্বৰ মন্দিৰ নিশ্চয় ওচৰতে গতিকে ঘৰৰ পৰাই সকলোৱে খোজকাঢ়ি ঢোল বজায় আৰু সকলো গাঁৱৰ ৰাইজৰ লগত মিলি মন্দিৰলৈ বিয়া হৈছে যিহেতু কইনা আগতে আহিলে গতিকে মন্দিৰত মই বিয়া কৰিবলৈ গৈ আছোঁ তাৰে পৰিৱেশটো আপোনালোকক মই দেখুৱাইছোঁ চাই যাব ভিডিঅ'টো আৰু ৰিচিপশ্যন আছিলে 21 তাৰিখে গতিকে বিয়া হৈছিলে মোৰ 18 তাৰিখে আৰু ৰিচিপশ্যন হৈছিলে 21 তাৰিখে গতিকে তাৰে কিছুমান ক্লিপ আপোনালোকক দেখুৱালে নিজৰে বিয়া যিমান যি নহওক দিনৰ ভাগত হৈছে গতিকে কেনেকৈনো কৰিলোঁ মন্দিৰত কেনেকৈনো বিবাহ হ'ল তাৰপিছত ৰিচিপশ্যনো কেনেকৈ হ'ল কেনেকৈ হাঁহি ধেমালি কৰিছোঁ তাৰে সৰু সৰু ক্লিপ কেইটামান লৈছোঁ তাকে আপোনালোকৰ ওচৰত দেখুৱাইছোঁ যিটো চাই যাব শেষলৈকে আৰু ফাইনেলি ঘৰৰ পৰা ওলাই আহি পেলাই হলেশ্বৰ মন্দিৰ পালোহি হাঁহি ধেমালি ফূৰ্তি কৰি যিহেতু ওচৰৰ বাট মন্দিৰৰ ওচৰতে বেছি টাইম নালাগিল 10 মিনিটমান লাগিলে ঘৰৰ পৰা মন্দিৰ পাওঁতে এনেকৈ আহি পেলাই হলেশ্বৰ মন্দিৰ পালোহি এতিয়া কইনা ঘৰৰ মানুহে আদৰিছে কিছুমান নিয়ম আছে নিয়ম কৰিব তাকে আপোনালোকক দেখাই যাম কিন্তু হোমৰ গুৰিত হোম পুৰা নিয়মখিনি কৰা একো ভিডিঅ' লোৱা নহ'ল তাৰ বাবে মই দুখিত গতিকে তাৰে কিছুমান ফটো লোৱা হৈছিলে ফটোকে আপোনালোকক ভিডিঅ'টোত এড কৰি দিয়া হৈছে চাই বচোন বাৰু ভিডিঅ'টো শেষলৈকে ফাইনেলি মন্দিৰত যিখিনি কাম কৰিবলৈ গৈছে বিয়া সকলো কাম বিয়া কৰা হৈ গ'ল এতিয়া ঘৰলৈ আহিলোঁ ঘৰতো বোলে কিছুমান নিয়ম আছে খেল ধেমালি আছে ধৰাৰ কাৰণে তেনেকৈ আঙুঠি লুকুৱাই দিব ঘৰৰ মানুহ বা গোপিনী সেই আঙুঠিটো বিচাৰিব লাগিব 3বাৰ বোলে বিচাৰিব লাগে চাউলৰ মাজত দিব যোনে 2বাৰ বিচাৰে সি হেনো ডাঙৰ মানে তাৰ তলত হেনো ৱাইফ থাকিব বা হাজবেণ্ড থাকিব গতিকে মই 2বাৰ পালোঁ মই উইনাৰ হ'লোঁ নাজানো এইটো খেল হাঁহি ধেমালিৰ মাজতে তেনেকৈ দিনৰ বিয়াৰ অনুষ্ঠান বুলি গোটেইখিনি পাৰ কৰা হ'ল আমাৰ আৰু এইখিনি হ'ল 21 তাৰিখৰ দিনা ৰিচিপশ্যনৰ দিনা মোৰ অভাৰতলীখন যিহেতু ৰিচিপশ্যন হ'ব গতিকে অকণমান যিমানখিনি পাৰোঁ সৰুকৈ সজাই পজাই তুলিছোঁ এয়া ৰিচিপশ্যনৰ দিনাৰ ৰভাখন আৰু ৰিচিপশ্যনৰ কিছুমান দৃশ্য সৰু সৰু ক্লিপ কেইটামান আপোনালোকক দেখুৱাম
এবাৰ খোজকাঢ়ি আহি থাকে আচ্ছা তুমিও নাচা ৰামণি নাচা মন কৰা তুমি আৰু এনেকৈ বিয়াৰ সকলোবোৰ অনুষ্ঠান ভালে সকলে পাৰ হৈ গ'ল। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এতিয়া তেনেকৈ মৰম দি গৈছে, আপোনালোকৰ মৰমৰ কাৰণে মই 1K ছাবস্ক্ৰাইবাৰ পাৰ কৰিলোঁ। আশা কৰোঁ আগলৈও মোক এনেকৈ মৰম দি যাব। আপোনালোকৰ মৰম আৰু উৎসাহে মোৰ কাৰণে আশীৰ্বাদ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই এভৰিৱান।